কেনেকুৱা লাগিছে কোৱা? বহুত ভাল লাগিছে আপুনি আহি যাও ভাল লাগিছে এইফালেও উদক কেনেকৈ লাগিছে দমিনতে উদকচোন নমস্কাৰ বন্ধুসকল, বিশ্ব আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বকিয়াল বাছ ষ্টেণ্ডৰ যি দুৰ্গোৎসৱত। ইয়াত বৰ আটক ধুনীয়াকৈ সজাই তুলিছে আৰু যি বহুত ধুনীয়া অনুষ্ঠান ইয়াত পাতিছে। যিহেতু বৰ ভাল লাগিছে যে আজি বকিয়াল সাৰ্বজনীন পূজা সমিতিয়ে এনে এটি কাৰ্যসূচী হাতত লৈছে। সেই কাৰ্যসূচীৰ ভাগত নিজকে উপস্থিত থাকি ধন্য মানিছোঁ। দেখিবলৈ পাইছোঁ ব্যতিক্ৰমী অনুষ্ঠান দুৰ্গা পূজা সকলোতে পাতে বা পাইছোঁ, কিন্তু ইয়াত আপোনালোকৰ যি পুৱা ভাগতে আজি প্ৰথম দিনা কাৰ্যসূচী গাঁৱৰ যি স্থানীয় জ্যেষ্ঠসকলক ইয়াত আমন্ত্ৰণ কৰি আনি তেখেতসকলক যেনেকৈ সম্বৰ্ধনা অনুষ্ঠান দিয়া হৈছে, এইটো মানে আপোনালোকৰ যিটো ব্যতিক্ৰমী পদক্ষেপ, গতিকে ভাল লাগিছে। অনুষ্ঠানটো কেনেকৈনো আপোনালোকৰ মনলৈ আহিল, কেনেকুৱা মানে অনুভৱটো অকণমান কওকচোন। তাৰমানে আমাৰ তৃতীয় বাৰ্ষিক যদিও আমি এইবছৰ আমি ভাবিলোঁ যে বয়োজ্যেষ্ঠসকলক যদি আমি এখন গামোচা দি এখন মানে সম্বৰ্ধনা পত্ৰ দি তেখেতসকলক জনা যায়, আমি যেতিয়া সম্বৰ্ধনা এটা জনাব পাৰোঁ আৰু এইটো মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা আদৰ্শ হ'ব বুলি ভাবিয়েই আমি এই অনুষ্ঠানভাগ হাতত ল'লোঁ। আমাৰ ইয়াত প্ৰায় 10,000 মানুহৰ সমাগম হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু যিহেতু মানে কি আগতেও আমি এনেকুৱা পাই আহিছোঁ, কিন্তু এইবাৰ অলপ বেছিকৈ হ'ব। তাৰমানে কি হৈছে, এইবাৰ আমি বিশেষকৈ আমাৰ যিটো ঢাক বুলি কয়, আমাৰ যিটো দুৰ্গা পূজা মানে সৰ্বসাধাৰণতে লাগে, সেই ঢাক পাতি আমি এবাৰ কলিকতাৰ পৰা অনা হৈছে। বন্ধুসকল, এয়া আমাৰ কমিটিৰ বিষয়ববীয়াসকলৰ লগত পাতিছোঁ আৰু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। যি কলিকতাৰ পৰা ঢাক আহিছে সেয়াও আমি তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আৰু চাম, আমি দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বিশ্ব আছাম চেনেললৈ লাইক কৰিব। যি কলিকতাৰ পৰা আহি ঢাক ইয়াত অনুষ্ঠান আয়োজন কৰিছে, তেখেতসকলৰ লগতো কথা পাতিম। হা ঢাক बजाने के लिए आए हैं हम ढाक बजाने के लिए। आप लोग का कितना आदमी आया है यहाँ पे? 5 आदमी है। ठीक है। ঘৰ কোন জেগা? যোৰহাটৰ পৰা আহিছে ইয়াত। আজি প্ৰথমবাৰ আহিছে নেকি? প্ৰথমবাৰ মই প্ৰথম ষ্টাৰ্ট যেতিয়া হৈছিলে তেতিয়া আহিছিলোঁ এবাৰ। হয়, লাষ্ট টাইম নাহে, এবাৰ আহিছোঁ। কেনেকুৱা ইয়াত কেনেকুৱা লাগে? ভাল লাগে। আৰু এইবাৰ কেনেকুৱা হ'ব বুলি আপুনি আশা কৰিছে? এইবাৰ বহুত ভাল হ'ব বুলি। মানুহৰ সমাগমো বহুত হয়। হয় হয়, এইবাৰ অকণমান বেছি হোৱাৰ কথা কৈছে কমিটিয়ে। আপোনাৰ প্ৰথমবাৰ যেনেকুৱা পূজা হৈছিলে তাতকৈ বহুত আপগ্ৰেড হৈছে এতিয়া। হয় নেকি? ঠিক আছে, আকৌ লগ পাম, কথা পাতিম পিছত।